Hello makeup lovers, I am Sehenaz. Welcome to my YouTube channel. নিশ্চয় আপোনালোকে গম পাইছে thumbnail আৰু টাইটেল দেখি আজি ভিডিওটো কিহৰ ওপৰত হয় আপোনালোকে ঠিকে বুজিছে স্কিন কেয়াৰ ওপৰত তেনেহলে বলকচোন বেছি কথা নাপাতি আজি ভিডিওটো ফালে আমি আগবাঢ়ো আজি ভিডিওটোত আপোনালোকক দেখুৱাম মৰ্নিং স্কিন কেয়াৰ ৰুটিন আৰু সোনকালে নাইট স্কিন কেয়াৰ ৰুটিন লৈ আহিম নিশ্চয় আমি সবে জানো যে স্কিন কেয়াৰ কৰাটো কিমান জৰুৰী তেনেহলে বলকচোন মেইন টপিকটোৰ ফালে আমি আগবাঢ়ো যদিহে আপোনালোকে মুখত মেকআপ কৰি আহিছে তেনেহলে নিশ্চয় এটা ভাল ক্লিনজাৰ দি ক্লিন কৰি লব আৰু ফেস ওয়াশ দি ধুই লব মোৰ মেকআপ কৰা নাই মই বায়োটেকৰ ফেস ওয়াশ দি ফেস ওয়াশ কৰি লৈছো আৰু মই টোনাৰৰ বাবে रोज वाटर यूज কৰিছো কুলাবৈ আমি সবে জানো ন আৰু ইয়াৰে মানে বহুত কিটা পা ডাঙৰ সৰু মিডিয়াম আপোনালোকে যোনটো মানে লব বিচাৰে হেতু লব ভাল হয় रोज वाटर আমি সবে জানো মই নিবিচাৰো যে আপোনালোকে কিবা মানে বেয়া টোনাৰ ইউজ কৰে ভাল টোনাৰ ইউজ কৰক যদিহে আপোনালোকে বিগিনাৰ হয় তেনেহলে আপোনালোকে रोज वाटरটো ইউজ কৰাটো ভাল হ'ব আৰু মই रोज वाटरটো এখন কটনত লগাই লৈ কেনে মোৰ মুখনত ভালৰে যদিহে আপোনালোকে কিবা টোনাৰ ইউজ কৰিব বিচাৰে তেনেহলে চাই লব তাতে যেতে মানে একো বেয়া বস্তু নাথাকে আপোনালোকৰ স্কিনখনৰ যাতে নুকসান নহয় আৰু আমি সবে জানো যে স্কিন কেয়াৰ কৰাটো কিমান জৰুৰী আমি মেকআপ কৰাৰ সময়তে ভাল লাগিলে নহব আমি উইদাউট মেকআপতো থাকো তেতিয়া আমাক ভাল দেখিব লাগিব গতিকে আপোনালোকে নিশ্চয় স্কিন কেয়াৰ কৰিব আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক স্কিন কেয়াৰ কৰা আৰু মই এলোভেৰা জেল ইউজ কৰিছো নিশ্চয় আমি জানো যে এলোভেৰা জেল আমাৰ চুলিৰ কাৰণে আমাৰ মুখৰ কাৰণে কিমান ভাল মই মুখখনত লগাইলে অলপমান মাসাজ কৰিছো যদিহে আপোনালোকে নিজৰ স্কিনখন উইদাউট মেকআপটো বিউটিফুল ভাল দেখিব বা ভাল লাগে তেনেহলে নিশ্চয় আপোনালোকে স্কিন কেয়াৰ ফলো কৰিব ডেইলি স্কিন কেয়াৰ কৰিব মৰ্নিং স্কিন কেয়াৰ ৰুটিন নাইট স্কিন কেয়াৰ ৰুটিন দুটা কৰিব নিশ্চয় আপোনাৰ স্কিনখন আগতকে অকমান হলে চেঞ্জ হ'ব বুলি আশা কৰিলো এয়া মোৰ এলোভেৰা জেল লগোৱা হৈ গল আৰু মই সানস্ক্ৰীমৰ বাবে যাতে আমিতো মৰ্নিং স্কিন কেয়াৰ কৰি আছো নহয় আমাৰ সানস্ক্ৰীমটো খুবেই জৰুৰী SPF 30 লব আপোনালোকে আৰু আপোনালোকে যি সানস্ক্ৰীম লগাই তে সেই সানস্ক্ৰীমে লগাব মই জয় সানস্ক্ৰীম লগাইছো আপোনালোকে লেকমি নাইবা বহুত সানস্ক্ৰীম আছে ভাল আপোনালোকে আপোনালোকৰ স্কিন টোন হিচাপে আপোনালোকে চাই লব আপোনালোকে ঘৰত থাকক নাইবা ঘৰৰ বাহিৰতে থাকক আপোনালোকে সানস্ক্ৰীমটো লগাব যেতিয়া আপোনালোকে নিজৰ স্কিনখন ভাল দৰে ৰাখিবলৈ বিচাৰে এয়া মোৰ সানস্ক্ৰীম লগোৱা হৈ গল আৰু মই ময়শ্চাৰাইজাৰ বাবে নিভিয়া ময়শ্চাৰাইজ ইউজ কৰিছো আপোনালোকে পঞ্চৰ লেকমি বহুত আছে ময়শ্চাৰাইজ আপোনালোকে এটা বাছি লব ভাল চাই মই নিভিয়া ইউজ কৰিছো আৰু মই যি প্ৰডাক্ট ইউজ কৰিছো স্কিনত আপোনালোকক ফটোখন লগাই দিছো আৰু মোৰ বেকগ্ৰাউণ্ডত কিছুমান আৱাজ আহি থাকিব পাৰে তাৰ কাৰণে আপোনালোকক ক্ষমা খুদিছো কাৰণ টাউন ঠাই হয় সেই কাৰণে অকমান আৱাজ আহি থাকে এয়া মোৰ ময়শ্চাৰাইজ লগোৱা হৈ গল আপোনালোকে লিপ বাম ফেসলিন লগাব পাৰে মই কিন্তু ফেসলিন লগাইছো আপোনালোকক যোনটো আপোনালোকে ইউজ কৰে মই ফেসলিনটো ইউজ কৰি বেছি ভাল পাওঁ মই লিপছত ফেসলিনটো লগাই লৈছো তো আপোনালোকে স্কিন কেয়াৰ ৰুটিন ফলো কৰিব বেছি সময় নালাগে খুব বেছি 5 মিনিট নাইবা 6 মিনিট লাগে আৰু এটো জৰুৰী নহয় মই যি প্ৰডাক্ট ইউজ কৰিছো আপোনালোকেও হেতু কৰিব লাগিব আপোনালোকৰ হিচাপত আপোনালোকে ইউজ কৰিব যদিহে আপোনালোকে মোৰ ভিডিওটো চাই ভাল লাগিল নাইবা আপোনালোকৰ কিছু সহায় হল বুলি আশা কৰিলো আৰু যদি আপোনালোকৰ কিছু সহায় হৈছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰিব তেনেহলে আজিলৈ আহিছো ভিডিওটো লাষ্টলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপুনি যদি অলৰেডি সাবস্ক্ৰাইবাৰ